হেল্ল' বন্ধুসকল, গুড ইভিনিং সকলোকে। বন্ধুসকল, এতিয়া শুই উঠি এতিয়া বৰ্তমান ভাত বনাব ওলাইছোঁ। এতিয়া ভাত বনাম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। এতিয়া প্ৰথম বাচনকেইটা ধুই লওঁ। বাচনকেইটা ধুই লৈ আজি কি বনাওঁ তাকে ভাবিছোঁ। চব্জিটো আছে, আপোনালোকৰ চব্জিখিনি দেখাই দিছোঁ ৰ'ব, কি চব্জি আছে। এইটো ভেন্দি, এইটো লেচেৰা মাহ, পিঁয়াজ, আলু, এইটোত চয়াবিন আছে, লগতে বিলাহীও আছে, লগতে নহৰু, এইখিনিয়ে আৰু তাকে ভাবিছোঁ। আৰু দালি আছে, দালিও আছে, দালি ইয়াত ভৰোৱা আছে। এটা ভাবিছোঁ তাকে কি বনাওঁ। এয়া মই যেতিয়া ৰাতিপুৱা যাওঁ, দাদাহঁতে ভাত বনাই পেলাই ৰাতিপুৱা ভাত বনাই থৈ যায়। আৰু মোৰ খুৰা ল'ৰা এজনো আছে। আমি 4জন থাকোঁ। খুৰা ল'ৰাজন ছেকেণ্ড শ্বিফ্ট আছে, 2টা বজাৰ পৰা 10টালৈ। আৰু মোৰ ডাঙৰ দাদা 10টাৰ পৰা 10টালৈ, মানে 10টাৰ পৰা সন্ধিয়া 9-10টালৈ ডাঙৰ দাদাই কৰে। আৰু মাজুদা মোৰ লগতে, মানে মোৰ শ্বিফ্টটোতে হৈ আছে। তাৰো মৰ্ণিং 6টাত যায় আৰু ময়ো যাওঁ 6টাত। মাজুদা বৰ্তমান আহি পোৱা নাই বাৰু। এতিয়া ভাত সদায় মই এইটো সপ্তাহ, মানে সোমবাৰৰ পৰা শনিবাৰলৈ মই বনাব লাগিব ভাত, সন্ধিয়া আৰু। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক আপোনালোকে, দেখুৱাই গৈ আছোঁ। ভাত কেইটামান আছেই, ঠাণ্ডা ভাত, এইকেইটা অজৰাই লওঁ। তাৰপিছত নতুন ভাত বনাবৰ বাবে ভাত আছেই কেইটামান, এইকেইটা অজৰাই ল'ব লাগিব। বাচন এটাতে অজৰাই লওঁ। চাউলো বেছি নাই, চাউল এইকেইটাই আছে। আমি 8 তাৰিখে আহিছিলোঁ ইয়াত কাম কৰিবৰ বাবে। আজিতো জুলাই 2 তাৰিখ হ'ল। আৰু আপোনালোকে এতিয়া ভাতকেইটা বনাওঁ। বাচন ধুই আনিলোঁ, চাউলো ধুই আনিলোঁ। এতিয়া ভাতকেইটা গেছটো লগাই দিওঁ। এইটো দেওবাৰলৈ যেতিয়া সময় পাম, তেতিয়াহে ভালকৈ এইবিলাক মচিম আৰু। গেছ লগাই দিলোঁ। ভাতটো দি দিছোঁ, এতিয়া কুকাৰটো দি দিছোঁ। ভাতটো হৈ যাব আৰু। ভাতটো হোৱাৰ পাছতে চব্জি, মানে তৰকাৰী বনাম আৰু। এতিয়া তৰকাৰী তাকে ভাবিছোঁ কি বনাওঁ। দালি আলু আছে বাৰু, দালি আলুৰ লগত, আৰু তাৰ লগত কিবা এটা শুকান চব্জি বনাই দিম। ভেন্দি আছে, ভেন্দি শুকান ভাজি কৰি দিম। সেইটো আৰু আজি সেইটোকে বনাম। নহ'লে ইয়াত তিতা পাতো আছে, আপোনালোকে খাই নে নাখায় জনাব দেই। তিতা দাদাহঁত যেতিয়া আহিছিলে তেতিয়া লৈ আহিছিল তিতা। এইটো মৰাপাটৰ তিতা পাতটো সেইটো আছে, আৰু বেলেগ এটা তিতা আছে, সেইটো মই পাহৰিছোঁ কি বৰ্তমান। এতিয়া মনতে অহা নাই নহয় আপোনালোকক ভিডিঅ'ত ক'বৰ কাৰণে। এইটো কি তিতা আছিলে, আমি বাঁহাগাৰ তিতা বুলি কওঁ, বাঁহাগাৰ তিতা। সেইটো আৰু সেইটো তিতা আছে। এইটো ঘৰৰ পৰা অনা জলকীয়া, শুকান জলকীয়া। এইটো গুড়ি কৰা হ'ল, গুড়ি কৰি তাতে আৰু খুন্দি পেলাই লৈ অহা হৈছে। ভাতটো কিমান সময় হয় চাই লওঁ। ভাতটোৰ পাছতে এতিয়া চব্জি, তাকে ভাবিছোঁ চব্জিটো দালি আলু বনাওঁ বুলিও ভাবিলোঁ। তাকে কি বনাওঁ এতিয়া। ভেন্দি নহ'লে শুকান ভাজি কৰিব লাগিব, যদি দালি আলু বনাওঁ। তাকে
আৰু ঠিকেই এইটো চব্জি কাটো ভেন্দিকে অলপ লৈ লওঁ ভেন্দি শুকান চব্জি বনাই দিম আৰু তৰকাৰী বনামে যিহেতু কিমান আনিছিল নাজানো আৰু দেই অলপ ভেন্দিৰ লগত আলু এটামান দি দিওঁ আগতে ঘৰত যেতিয়া থাকোঁ এলাহ লাগে ভাত ৰান্ধিবৰ কাৰণে কিবা ৰান্ধিবৰ কাৰণে এদিন বনাব পালে বহুত এলাহ লাগে এতিয়া উপায় নাই আৰু বাহিৰত আহিলে খৰিটো খাবই লাগিবই উপায় নাই আৰু বন্ধুসকল ভাবি এতিয়া ভাবিছোঁ তিতা তৰকাৰীকে বনাওঁ এতিয়া তিতা তৰকাৰী বনাবৰ কাৰণে কি যোগাৰ কৰি লৈছোঁ চাই লওক আপোনালোকে প্ৰথম এইটো পানী মানে তিতা তৰকাৰীখিনি খাৰে বনাম আমাৰ লোকেল খাৰ আছে যিহেতু ঘৰৰ পৰা অনা বেলেগ খাৰ নহয় কলৰ খাৰ লোকেল খাৰ মানে কলৰ খাৰৰ কথা কৈছোঁ ধৰক কলৰ খাৰ দি দিম এইটো নহয় বেলেগ এটাত আছিল ৰ'ব কলৰ খাৰ ইয়াত আছে নে ক'ত আছে বন্ধুসকল এতিয়া ভাবিছোঁ তিতা তৰকাৰী আমাৰ তিতা তৰকাৰীকে বনাম বুলি ভাবিছোঁ মৰাপাতৰ তিতা গতিকে এতিয়া তৰকাৰী বনাবৰ কাৰণে মই কি যোগাৰ কৰি লৈছোঁ চাই লওক এইটো পানী যিহেতু খাৰে বনাম ইয়াত তিতাখিনি দিম এতিয়া তিতাপাতৰ গুড়ি আৰু তিতাপাতটো গুড়ি কৰি থৈ দিয়া হৈছে ইয়াত চাই লওক এইখিনি দিম তাৰপিছত খাৰ দিম আৰু আমাৰ লোকেল খাৰ যিহেতু কলা খাৰ আছে ঘৰৰ পৰা অনা কলৰ খাৰ দি দিম আৰু এতিয়া দি দিওঁ মই তিতাপাতটো দি লওঁ এইটো দিলোঁ তিতাপাত দি দিলোঁ লগতে এইখিনি আলু আৰু ভেন্দি শুকান চব্জি বনাই দিম এইখিনি তিতা পাতৰ তৰকাৰীটো বনাই লওঁ হ'বই চাগে বেছি দিলে আকৌ বেছি তিতা হৈ যাব হ'ব নোৱাৰিব লগতে ইয়াত পিঠাগুড়ি মাৰি দিম পিঠাগুড়িও আছে বাৰু ইয়াত পিঠাগুড়ি ইয়াত আছে ইয়াত ঘৰুৱা আছে ভাতটো হৈ গ'ল ভাতটো ইয়াত থৈ দিছোঁ জুইটো লগাব পাহৰি আছোঁ ৰ'ব জুইটো লগাই ল'লোঁ এতিয়া তিতাপাতটো সামৰি থৈ দিওঁ ইয়াত থৈ দিলোঁ তিতাপাতটো জুই লগাই দিছোঁ এতিয়া চলি থাকক এই আলু আৰু ভেন্দি ধুই আনিলোঁ ভেন্দিখিনি কাটিব আছে আলুখিনি কাটি দিলোঁ বাৰু এতিয়া ভেন্দিখিনি কাটোঁ বন্ধুসকল আৰু এটা কথা কোৱা হোৱাই নাই আমাৰ ৰুমটোত আমি 4জন থাকোঁ মোৰ দাদা 2জন আৰু লগতে খুৰা মোৰ নিজৰ খুৰা ল'ৰাটো থাকে আমি 4জনে একেলগে থাকোঁ মোৰ দাদা 2জন আগৰ পৰাই আহি আছে আমি জুন মাহৰ 8 তাৰিখে আহিছোঁ মানে 7 তাৰিখে আহিছোঁ ঘৰৰ পৰা ধৰক 8 তাৰিখে পাইছোঁ আহি মেংলো গতিকে আমি 4জনে থাকোঁ 3জনো কামত গ'লে এতিয়া অহা নাই গতিকে আপোনালোকে গমেই পাইছে মই এতিয়া ভাত ৰান্ধি আছোঁ গতিকে সেইটোৱে আৰু কথাটো আপোনালোকে এই কথাটো জনাব পাহৰিছিলোঁ মই আমি ৰুমত কেইজন থাকোঁ 4জন থাকোঁ মানে আমি এই 4জনে 3জন কামত গ'ল আৰু মই এতিয়া অকলে আৰু এইটো সপ্তাহ মই এতিয়া অকলে ভাত বনাই থাকিব লাগিব আৰু উপায় নাই কি কৰিব গতিকে এতিয়া বনাই আছোঁ আৰু এইখিনি কাটি হ'ল ভেন্দি কাটি ল'লোঁ আলু এইটো পিঁয়াজ এইখিনি শুকান চব্জি বনাম এইখিনি তৰকাৰী
আমাৰ লোকেল তৰকাৰী বুলি কৈছোঁ আৰু আপোনালোকক। তিতা যিহেতু সাৰ দি বনাম, তেল সোপা সদায়নো কিমান খাই থাকিম আৰু সেইখিনিয়ে। আপোনালোকক ভিডিঅ'টো বনাই থকা সময়তে মই ইম্পৰ্টেণ্ট কথা এটা কওঁ দেই আপোনালোকক। মই যিহেতু সেইটো অভিজ্ঞতাৰ ফালৰ পৰা কৰিছোঁ, মই নিজে সেইখিনি পাইছোঁ। আপুনি জীৱনত যিমানেই আপোনাৰ কি কয় বিপদ হৈ নাথাকক বা কিবা আপোনাৰ ব্যক্তিগত যিটো আপুনি কৈ বোলে বিপদত পৰে, তেনেকুৱা আপোনাৰ নিজৰ কিবা যদি অসুবিধা হৈ আছে, আপোনাৰ সকলো কথা মানে খুলি ক'ব নালাগে দেই মানুহক। আপোনাৰ কিবা টকা পইচাৰ সমস্যা বা মোৰ অমুকখিনিলৈ অমুক হৈছে, ধাৰ হৈ আছে, কিবা কিবি বা তেনেকুৱা উদাহৰণ এটা দিছোঁ আৰু। গোটেইখিনি কথা আপুনি যিকোনো মানুহ এজনক গোটেইখিনি খুলি নক'ব। লগা হ'লে আপুনি আধৰুৱা অলপকৈ কৈ থ'ব, কিন্তু সম্পূৰ্ণকৈ নক'ব দেই। সেইখিনি এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। আপোনাৰ পাছত যেতিয়া আপুনি ক'ব ন, সেই মানুহজনৰ আগত আপোনাৰ গোটেইখিনি সমস্যাৰ কথা কৈ দিব, আপোনাৰ সেই মানুহজনে আপোনাৰ যদি ভাল হয় ভালেই, 100% ভিতৰত মানে এজনহে ভাল থাকিব, 1%হে ভাল থাকিব, 1%হে ভাল থাকিব, মানে এজনহে ওলাব, মানে 100জনৰ ভিতৰত এজনহে ওলাব ভাল মানুহ। বাকী আপোনাক 99% মানুহে বা 99জনে আপোনাক হাঁহিব বা ইটিংকিং কৰিব, তেনেকুৱা আপোনাৰ সন্মুখত নহ'লেও মানে কিছুমান কথা মাধ্যমেৰে আপোনাক তেনেকুৱা ইমান এটা গুৰুত্ব নিদিব মানে কথা। আপোনাৰ এনেকুৱা ধাৰ আছে কিবা, আপোনাক গোটেইখিনি কথা জনাৰ পাছত মানে মানুহবিলাক তেনেকুৱা আপোনাক গুৰুত্ব নিদিয়ে বা তেনেকুৱা। গতিকে আপোনালোকৰ যিমান সমস্যাই নহওক, গোটেই মানে আপোনাৰ নিজৰ বিষয়ত সকলো কথা খুলি ক'ব নালাগে, সেইটোৱে আৰু। এতিয়া তৰকাৰী উতলি আছে, এতিয়া নিমখটো দি লওঁ। এইটো ফুল খোৱা নাই, ইয়াৰ নিমখ দিওঁ। এইটো নিমখ আধা চামুচ দি দিছোঁ আৰু লগতে আৰু আধা চামুচ দিওঁ, 1 চামুচ হৈ গ'ল। এইটো এতিয়া শুকান জলকীয়া দিওঁ। ভিডিঅ'টো দীঘল হ'ব পাৰে দেই, দীঘলীয়া হ'ব পাৰে, যিহেতু আপোনালোকক মই ভাবিছোঁ যে এনে থকা সময়খিনি ভিডিঅ' বনাই থাকিম সদায় যিমানখিনি সময় পাওঁ। আৰু সময় নোপোৱা কেইদিন বাৰু বনাব নোৱাৰিম। আৰু যিহেতু মোৰ মোবাইলটো বেয়া, দাদা মোবাইলটোৰ পৰা ভিডিঅ' কৰোঁ। দাদা এতিয়া ডিউটি যোৱাৰ কাৰণে মই ভিডিঅ' কৰিব পাৰিছোঁ। মোবাইল ল'ব নোৱাৰালে সেইটোৱে গতি হৈ থাকিব আৰু ইয়াত মোবাইল ল'ব পাৰিলেও বাৰু সময় নাপাম নহয়। যদি 6টাৰ পৰা 2টালৈ কাম থাকে, 2টাৰ পৰা আজি যিহেতু এইটো সপ্তাহ মই 6টাৰ পৰা 2টালৈ গৈ আছোঁ, 6টাৰ পৰা 2টা বজালৈ ডিউটি হয় মোৰ। আহি কৰি মানে গাটো ধুই ভাগৰে লাগি যায় আৰু ভাতকেইটা খাই শুই দিওঁ, টোপনি যায়। তাৰপিছত আকৌ উঠি কৰি এতিয়া ভাত বনাব লগা হয়। সেইটোৱে আৰু এই সপ্তাহ আৰু 3 দিন আৰু। বিদেশত আহিছোঁ যেতিয়া সেইখিনি অলপ কষ্ট কৰিব লাগিব। বিদেশ মানে ধৰক অন্য ৰাজ্যত আহিছোঁ, কাম কৰিবৰ কাৰণে আহিছোঁ যিহেতু সেইখিনি কষ্ট কৰিব লাগিব। সেইখিনি কষ্ট বুলি নকয় আৰু, এতিয়া যিটো অনুভৱ কৰি ল'ব লাগিব আৰু সেইটোৱে। তৰকাৰী উতলি আছে, জলকীয়াও দিলোঁ, লগতে এতিয়া কলাখাৰ দিম। কলাখাৰ আছে, কলাখাৰ বুলি কওঁ দেই আমি, এনেই কলৰ খাৰ হয়, কিন্তু আমি আমাৰ গাঁৱত বা আমি কাহটো আমি যিহেতু কলাখাৰ বুলি কওঁ। হয়, গ'ল। এতিয়া জালুক দি দিওঁ, এইটো জালুকৰ গুড়ি, জালুকৰ পাউডাৰ আৰু দি দিওঁ, হৈ যাব নেকি, বেছি দিলে অসুবিধা হ'ব। হৈ গ'ল তৰকাৰী, আৰু বেছি সময় নালাগে। এই তিতা তৰকাৰী বেছি সময় নালাগে আৰু পিঠাগুড়ি মাৰিব আছে, এইটো পিঠাগুড়ি এইটো দি দিওঁ। বস্তুটো ভালকৈ দিব লাগে পিঠাগুড়িটো, নহ'লে গোট মাৰি যায়। অলপ ভেতৰে হেৰি কৰি দিওঁ ৰ'ব।
মই পাকঘৰটো আপোনাৰ আমি খোৱা ৰুমটোৰ পৰা এইটো চাই লওক। এই আমাৰ চব্জি দেখিছে আগত, আৰু এই পাকঘৰটো দেখাই দিছোঁ। এই আৰু তৰকাৰী উতলি আছে, পিঠাগুড়ি মাৰিলোঁ, পিঠাগুড়িটো কম হৈছে আৰু দিওঁ। পিঠাগুড়ি কমিলে বেছি হ'লেও ভাল নালাগে আৰু কম হ'লেও ভাল নালাগে, তাত মিডিয়ামত থাকিব লাগে। ঘৰত কিন্তু মানে এলাহ লাগে ঘৰত ভাত বনাবলৈ। বনাব জানো বাৰু দেই, কম পৰিমাণে হ'লেও বনাব জানো, কিন্তু এলাহ লাগে আৰু কি কৰিব, উপায়টো নাই। আৰু অলপ দি দিওঁ। তো বন্ধুসকল, মোৰ ভিডিঅ'সমূহ যিমান পৰিমাণে মই পাৰোঁ চেষ্টা কৰিম মই দিবৰ কাৰণে, মানে ৰেগুলাৰ নহ'লেও এনেকৈ সময় মিলাই দি থাকিম ভিডিঅ'সমূহ, আপোনালোকে ছাপোৰ্ট কৰি যাব। আগতে মই এতিয়া 2 বছৰ আগতে মই ইউটিউব চেনেল খুলিছিলোঁ, কিন্তু মাজতে আৰু ভিডিঅ' নিদিয়া হৈ গ'লোঁ। চেনেল মানে ভিডিঅ' বনাব এলাহ লাগে আৰু কিবা কামৰ বেলেগ কাম থকাৰ কাৰণে মই মানে তাত সোমাই গ'লোঁ, আৰু তেনেকেই আৰু সময়টো মানে তেনেকৈ মিলাব নোৱাৰোঁ, গতিকে ভিডিঅ' দিয়া এৰিলোঁ। মানে এতিয়া আকৌ ভাবিছোঁ ইয়াত যিহেতু কাম কৰিব আহিছোঁ, আপোনালোককো দেখাওঁ ক'ত কেনেকৈ আছোঁ, কি কথা, সেই সকলোবোৰ আপোনালোকে পাই থাকিব। গতিকে মোৰ ইউটিউব চেনেলতো মই এই ভিডিঅ'টো দিম আৰু ফেচবুক পেজতো দিম। গতিকে আপোনালোকে যদি ইউটিউব চেনেলত চাই থাকে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত থাকে, ফেচবুকত চাই থাকে মোৰ ফেচবুক পেজটো প্লিজ ফ'ল' কৰি দিব। আপোনালোকৰ ছাপোৰ্টে, আপোনালোকৰ সহায়েৰে সদায় উৎসাহিত পাম, আৰু গতিকে এনেদৰে যাতে আপোনালোকে ছাপোৰ্ট কৰাৰ পাছতহে মই আগবাঢ়ি যাব পাৰিম। গতিকে সদায় সহায় সহযোগিতা থাকিব বুলি আশা থাকিল।